নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, তোমালোকে যিহেতু গম পোৱা যে মই ক্লাছ 9 আৰু 10ৰ ইংলিছৰ ভিডিঅ' বনাই আছোঁ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ক্লাছ 9ৰ B5 টেক্সট বুকৰ এটা ইম্পৰ্টেণ্ট কবিতা লৈছোঁ আৰু সেই কবিতাটোক মই বুজাবলৈ চেষ্টা কৰিম আৰু কবিতাটোৰ নাম হৈছে দ্য ৰোড নট টেকেন। ছাত্ৰ-ছাত্ৰীসকল, কবিতাটো আৰম্ভ কৰাৰ আগতে কিছুমান ইম্পৰ্টেণ্ট কথা জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এটা আছে, দিছ ৱেল ন'ন প'ম ইজ এবাউট মেকিং চইচেছ। এই কবিতাটো জনাজাত কবিতা হয়, গোটেই বিশ্বত এই কবিতাটো বহু মানুহে জানে। আৰু এই কবিতাটোৰ জৰিয়তে আমাৰ জীৱনত কিছুমান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা হয়, তাৰ ওপৰত ভিত্তি কৰি কবিতাটো লিখা হৈছে। এণ্ড দ্য চইচেছ ডেট ছেভ আছ। আৰু ইয়াত এনেধৰণৰ চইচৰ কথা ক'ব বা এনেধৰণৰ সিদ্ধান্তৰ কথা ক'ব যি সিদ্ধান্ত লোৱাৰ পিছত তোমাৰ জীৱন সলনি হৈ যায় বা যি সিদ্ধান্তই তোমাক এটা ছেভ দি দিব পাৰে, তেনেকুৱা ধৰণে কবিতাটো লিখা হৈছে। ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পয়েট। ৰবাৰ্ট ফ্ৰষ্ট হৈছে এগৰাকী আমেৰিকান কবি। হু ৰাইট চিম্পলি, যি সহজতে কথাবোৰ লিখে, বাট ইনচাইটফুলি, কিন্তু কথাবোৰ অন্তৰ্দৃষ্টিৰে লিখে, অৰ্থাৎ খুব গভীৰতাৰে লিখিবলৈ চেষ্টা কৰে। এবাউট কমন এণ্ড অৰ্ডিনেৰী এক্সপিৰিয়েঞ্চেছ, খুব সাধাৰণ যিবোৰ অভিজ্ঞতা, খুব সাধাৰণ কথাবোৰকেই তেখেতে খুব গভীৰতাৰে লিখিব পাৰে। এইবাৰ আমি ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে অকণমান ভালদৰে বুজি লওঁ, কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আমি অধ্যয়ন কৰি লওঁ কবিতাটো আৰম্ভ কৰাৰ আগতে। গতিকে সেই পইণ্টখিনিয়ে তোমাক পিছলৈ বহুখিনি সহায় কৰিব। এবাউট দ্য পয়েম এণ্ড পয়েট ৰবাৰ্ট ফ্ৰষ্ট। চ' এই কবিতাটোৰ বিষয়ে আৰু ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে অকণমান জানি লওঁ। ইয়াত লিখা আছে কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট, তোমালোকে নোট ডাউন কৰি থবা। দ্য ৰোড নট টেকেন ৱাজ ৰিটেন বাই ৰবাৰ্ট ফ্ৰষ্ট। এই কবিতাটো ৰবাৰ্ট ফ্ৰষ্টে লিখিছিল। ইট ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন আগষ্ট 1915 ইন দ্য এটলাণ্টিক মন্থলি এণ্ড আমেৰিকান মেগাজিন। তাৰমানে এটা আমেৰিকান মেগাজিনত প্ৰথমতে 1915 চনত এই কবিতাটো পাব্লিছ হৈছিল। লেটাৰ ইট ৱাজ ইনক্লুডেড ইন ফ্ৰষ্ট পয়েট্ৰি কালেকশ্যন মাউণ্টেন ইণ্টাৰভেল ইন 1916। তো মাউণ্টেন ইণ্টাৰভেল নামৰ এটা কবিতাৰ যিটো সংগ্ৰহ আছিল ফ্ৰষ্টৰ, অৰ্থাৎ ৰবাৰ্ট ফ্ৰষ্টৰ, এই কালেকশ্যনটো প্ৰকাশ পাইছিল 1906 চনত আৰু তাতে এই কবিতাটো উল্লেখ কৰা হৈছিল। গতিকে কবিতাটো বহুত পুৰণি কবিতা আৰু খুব ৱৰ্ল্ড ফেমাছ কবিতা। দ্য পয়েম হেজ 20 লাইনছ ডিভাইডেড ইনটু 4 কুইণ্টেন্স। তো ইয়াত যিহেতু 20টা লাইন আছে আৰু 4টা কুইণ্টেন্সত কি কৰা হৈছে, ভাগ কৰা হৈছে, আৰু প্ৰত্যেকটো ষ্টেঞ্জাতেই কিমানটা আছে, 5টা লাইন আছে। এই কবিতাটোৰ যিটো ৰাইমিং স্কিম আছে, ৰাইমিং স্কিম কি হয় কবিতাটো তোমালোকে ভালদৰে বুজি পাবা, মই দেখুৱাই দিম কবিতাটোৰ শেষত। তো বুজি থৈ দিয়া যে এই দ্য ৰোড নট টেকেন কবিতাটোৰ ৰাইমিং স্কিমটো হৈছে ABAAB। আৰু একেবাৰে শেষত যিটো ইম্পৰ্টেণ্ট কথা এটা উল্লেখ কৰা হৈছে সেইটো হৈছে যে ৰবাৰ্ট ফ্ৰষ্টে যিটো কবিতা লিখিছিল সেই কবিতাটো তেখেতৰ ফ্ৰেণ্ড এডৱাৰ্ড থমাছৰ কাৰণে লিখিছিল আৰু পাছলৈ গৈ এই কবিতাটো খুব জনপ্ৰিয় কবিতা হৈ পৰিল। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি প্ৰথম ষ্টেঞ্জাটোক ভালদৰে বুজিবলৈ চেষ্টা কৰিম। ইয়াত লিখা আছে, টু ৰোডছ ডাইভাৰ্জড ইন এ য়েল্ল' উড। ইয়াত প্ৰথমতে আমি বুজি ল'ম ডাইভাৰ্জ মানে কি। ডাইভাৰ্জ মানে হৈছে য'ত ৰাস্তা ভাগ হৈ যায়, বা ডাইভাৰ্জৰ অৰ্থ হৈছে পৃথক হোৱা বা ভাগ হৈ যোৱা। ইন এ য়েল্ল' উড তাৰমানে দুটা ৰাস্তা এটা হালধীয়া বনাঞ্চলত ভাগ হৈ গৈছে। হালধীয়া বনাঞ্চল মানে হৈছে অটম ছিজন, য'ত গছৰ পাতবোৰৰ ৰং হালধীয়া হৈ পৰে আৰু পাতবোৰ পৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাকেই কবিয়ে ইয়াত য়েল্ল' উড বুলি বুজাব বিচাৰিছে। এতিয়া মই এটা পিকচাৰ ইয়াত ড্ৰ' কৰিবলৈ চেষ্টা কৰিম। ছাপ'জ এইগৰাকী হৈছে আমাৰ ৰবাৰ্ট ফ্ৰষ্ট বা কবিগৰাকী, আৰু এই কবিগৰাকী এটা ৰাস্তাৰ দি গৈ থাকোঁতে ইয়াতেই কবিগৰাকী দেখিলে যে ৰাস্তাটো দুটা ভাগত বিভক্ত হৈ গ'ল। এতিয়া কবিয়ে কোনটো পথত যাব তেওঁ হয়তো তাত চিন্তাত পৰি গৈছেগৈ। ইয়াত ছেকেণ্ড যিটো লাইন আছে তাত কোৱা হৈছে, এণ্ড চৰি আই কুড নট ট্ৰেভেল ব'থ। তো কবিয়ে কৈছে যে নিজকে মানে দুখ প্ৰকাশ কৰি কৈছে যে মই দুইটা ৰাস্তাত
যাব নোৱাৰিম এণ্ড বি ওৱান ট্ৰেভেলাৰ যিহেতু কবি কেৱল মাত্ৰ এগৰাকী তেওঁ এজন ট্ৰেভেলাৰহে হয় গতিকে সেইকাৰণে দুয়োটা ৰাস্তাত তেখেতে যাব নোৱাৰিব লং আই ষ্টুড বহু সময় ধৰি ইয়াতে কবিয়ে ৰৈ থাকিলে আৰু চিন্তা কৰি থাকিলে কোনটো পথেদি গ'লে কবিৰ বাবে ভাল হ'ব এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড আৰু কবিয়ে এটা ৰাস্তাক যিমান দূৰ পাৰে সিমান দূৰলৈকে চাই থাকিলে বুলি কৈছে টু হুৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰ গ্ৰ'থ গতিকে যিটো ৰাস্তা কবিয়ে লক্ষ্য কৰিছে সেই ৰাস্তাটো অলপ দূৰ গৈ কিছুমান ঘাঁহনিৰে ঢাকি ধৰিলে বুলি কৈছে সেই ৰাস্তাটো স্পষ্ট হৈ পৰা নাই তেখেতৰ কাৰণে বুলি কবিয়ে ইয়াত ক'ব বিচাৰিছে এইটো হৈছে প্ৰথম ষ্টেঞ্জাৰটোৰ কথা তাৰপিছৰ ছেকেণ্ড যিটো ষ্টেঞ্জা আছে আমি সেই ছেকেণ্ড ষ্টেঞ্জাটো বুজি ল'ব লাগিব ছেকেণ্ড ষ্টেঞ্জাটোত কৈছে দেন টুক দ্য আদাৰ জাষ্ট এজ ফেয়াৰ গতিকে কবিয়ে প্ৰথম ৰাস্তাটো নিৰ্বাচন নকৰি দ্বিতীয় ৰাস্তাটো নিৰ্বাচন কৰিলে আৰু তেখেতৰ কাৰণে দ্বিতীয় ৰাস্তাটো ভাল হ'ব বুলি তেখেতে নিৰ্বাচন কৰি লৈছে এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম আৰু কবিজনে কৈছে বা ৰবাৰ্ট ফৰ্চে কৈছে যে মোৰ বাবে এই ছেকেণ্ড ৰাস্তাটোৱে বেটাৰ ক্লেইম হ'ব বহুত উত্তম হ'ব প্ৰথম ৰাস্তাটোতকৈ লগতে ইয়াত এটা ৱৰ্ড ইয়াত ইউজ কৰা হৈছে এইটো পাৰহেপছ তাৰমানে পাৰহেপছ বুলি কোৱাৰ লগে লগে বোধ হয় বুলি ক'লে বোধ হয় মোৰ কাৰণে এই ছেকেণ্ড ৰাস্তাটো প্ৰথম ৰাস্তাতকৈ বেছি উত্তম হ'ব বুলি ক'লে তেতিয়াও আমি ইয়াত বুজি পাইছোঁ যে কবিজনে যদিও ছেকেণ্ড ৰাস্তাটো নিৰ্বাচন কৰিছে তেখেতৰ মনত এতিয়াও ডাউট আছে যে ছেকেণ্ড ৰাস্তাটো তেখেতৰ কাৰণে উপযোগী হয় নে নহয় আৰু তেখেতে ছেকেণ্ড ৰাস্তাটো কিয় চুজ কৰিলে বা কিয় নিৰ্বাচন কৰিলে তাৰ কাৰণটো ইয়াত লিখিছে বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ যে কবিয়ে ছেকেণ্ড ৰাস্তাটো নিৰ্বাচন কৰিলে এইটো কাৰণেই কাৰণ এই ৰাস্তাটো গ্ৰাছী আছিলে অৰ্থাৎ ঘাঁহৰে পৰিপূৰ্ণ হৈ আছিলে আৰু ৱান্টেড ৱেৰ আছিলে অৰ্থাৎ খুব কম মানুহে সেই ৰাস্তাটো ব্যৱহাৰ কৰিছিল বা অহা যোৱা কৰিছিল সেইবাবে কবিয়ে সেই ৰাস্তাটোক অৰ্থাৎ ছেকেণ্ড ৰাস্তাটোক নিৰ্বাচন কৰিছে এজ ফৰ ডেট দ্য পাছিং ডেৰ যদিও কবিয়ে এই দ্বিতীয় ৰাস্তাটো নিৰ্বাচন কৰি সেই ৰাস্তাটোৰে যাবলৈ সিদ্ধান্ত ল'লে বা গৈ আছে হেড ৱৰ্ন ডেম ৰিয়েলি এবাউট দ্য ছেম গতিকে কবিয়ে আকৌ চিন্তা কৰি কৈছে যদিও মই এই ছেকেণ্ড ৰাস্তাটো যে গৈ আছোঁ আগবাঢ়ি আছোঁ তথাপিও কবিয়ে মনে মনে ভাবিছে যে মই প্ৰথম ৰাস্তাত যিটো নিৰ্বাচন নকৰিলোঁ সেই ৰাস্তাটো এই দ্বিতীয়টো ৰাস্তাৰ নিচিনাই প্ৰায় একেই বুলি ক'ব বিচাৰিছে এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ষ্টেঞ্জাটো থাৰ্ড ষ্টেঞ্জাত কি কোৱা হৈছে আমি এবাৰ বুজি লওঁ লিখা হৈছে এণ্ড বোথ ডেট মৰ্ণিং ইকুৱেলি লে ইন লিভছ ন' ষ্টেপ হেড ট্ৰডেন ব্লেক কবিয়ে আকৌ চিন্তা কৰি কৈছে এই ৰাস্তাটো নিৰ্বাচন নকৰাৰ আগত অৰ্থাৎ দ্বিতীয় ৰাস্তাটো নিৰ্বাচন নকৰাৰ আগত কবিয়ে দুয়োটা ৰাস্তাতেই কি দেখা পোৱা গৈছিলে বুলি কৈছে তাত কিছুমান পাত পৰি আছিলে বুলি কৈছে ইকুৱেলি লে মানে সমানে পৰি আছিলে আৰু সেইদিনাখন ৰাতিপুৱা সমানে কি পৰি আছিলে গছৰ পাত পৰি আছিলে য'ত কোনো ষ্টেপ নাই অৰ্থাৎ কোনো মানুহৰ খোজ কৰা চিন নাই হেড ট্ৰডেন ব্লেক আৰু সেইকাৰণে সেই পাতবোৰো ক'লা হৈ পৰা নাই বুলি কবিয়ে ক'ব বিচাৰিছে অৰ্থাৎ পাতবোৰ যিধৰণে পৰিছিলে সেইধৰণে হালধীয়াই হৈ আছে তাত মানুহৰ ভৰিৰ খোজ পৰা নাই বুলি কৈছে বা সেই পাতবোৰ গছকি মানুহ পাৰ হোৱা নাই বুলি কবিয়ে ক'ব বিচাৰিছে আই কেপ দ্য ফাৰ্ষ্ট ফৰ আনাডাৰ ডে আৰু সেইকাৰণে কবিয়ে কৈছে ঠিক আছে মই বেলেগ এদিন প্ৰথম ৰাস্তাটোৰে আকৌ খোজ কাঢ়িম বুলি কবিয়ে ক'ব বিচাৰিছে যদিও কবিয়ে ছেকেণ্ড ৰাস্তা দি অৰ্থাৎ দ্বিতীয় পথটোৰে আগবাঢ়ি গৈ আছে তথাপিও তেখেতৰ মনত সেই প্ৰথম ৰাস্তাটোৰ প্ৰতি কিছুমান চিন্তা আহি আছে আৰু তেখেতে ভাবিছে যে মই এই ৰাস্তা দি গৈ আকৌ পিছত দ্বিতীয় দিনাখন বা বেলেগ এদিনাখন মই এই প্ৰথম ৰাস্তাটোৰেও যাম বুলি কবিয়ে ক'ব বিচাৰিছে য়েট ন'য়িং হাউ ৱে লিডছ অন টু ৱে যদিও কবিয়ে গম পাইছে যিটো ৰাস্তা তেখেতে নিৰ্বাচন কৰি ল'লে 2 নম্বৰ ৰাস্তাটো নিৰ্বাচন কৰিলে যদিও কবিয়ে গম পাইছে যে সেই ৰাস্তাটো গৈ পিনে ক'ৰবাত নহয় ক'ৰবাত ভাগ হৈ যাব আই ডাউটেড ইফ আই শুড এভাৰ কম বেক আৰু কবিয়ে চিন্তা কৰিছে যদিও মই এই ৰাস্তাটোৰে আগবাঢ়ি গৈ আছোঁ ছেকেণ্ড ৰাস্তাটোৰে আৰু সেই ৰাস্তাটোত হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা পৃথক হৈ যাব ভাগ হৈ যাব আৰু ঘূৰি আহি আকৌ যে মই প্ৰথম ৰাস্তাটোৰে যাব পাৰিম সেয়া কিন্তু নিশ্চিত নহয় সন্দেহ কৰিছে যে মই হয়তো আহি ঘূৰি এই প্ৰথম ৰাস্তাত যাব নোৱাৰিবও পাৰোঁ সেই বুলি ইয়াত
থাৰ্ড যিটো ষ্টেঞ্জা আছে সেই থাৰ্ড ষ্টেঞ্জাত কবিৰ মনত চলি থকা এই ডাউটিং যিবোৰ কথা সেইবোৰ ইয়াত স্পষ্টকৈ প্ৰকাশ পাইছে। শেষৰ যিটো ষ্টেঞ্জা আছে তাত কোৱা হৈছে আই শ্বেল বি টেলিং দিছ উইথ এ চাই, মই হুমুনিয়াকাৰী হয়তো কেতিয়াবা কম। somewhere ages and ages hence, বহু দিনৰ আগৰ কথা, বহু দিনৰ আগতেই। two roads diverge in a wood and I, দুটা ৰাস্তা এটা বনাঞ্চলত ভাগ হৈ গৈছিলে আৰু মই I took the one less travel by, মই এটা ৰাস্তা নিৰ্বাচন কৰিলোঁ যিটো ৰাস্তাই দিয়ে খুব কম মানুহ অহা যোৱা কৰিছিল। and that has made all difference, আৰু সেই নিৰ্বাচনে বা সেই সিদ্ধান্তই মোৰ জীৱনত বহুতো পৰিৱৰ্তন আনি দিলে। কবিয়ে এইষাৰ কথাকে ইয়াত বুজাব বিচাৰিছে আৰু কবিজনৰ নাম হৈছে আমি ইতিমধ্যে গম পাইছোঁ ৰবাৰ্ট ফৰ্ষ্ট। এতিয়া আমি এই কবিতাটোৰ যিখিনি ৰাইমিং স্কিম আছে, ৰাইমিং স্কিমটো কি হ'ব ইতিমধ্যে মই তোমালোকক ক'লোঁ আৰু সেই ৰাইমিং স্কিম আমি ইয়াত উলিয়াই লওঁ। প্ৰথমতে তোমালোকে লক্ষ্য কৰা প্ৰথম ষ্টেঞ্জাৰটোৰ ৰাইমিং স্কিম উলিয়াবলৈ হ'লে ষ্টেঞ্জাৰটোৰ শেষৰ ৱৰ্ডবোৰ চাব লাগে। ইয়াত উড লিখা আছে, তো মই ইয়াক এ নাম দিলোঁ। প্ৰথমটো আমি এ বুলি দিলোঁ, তাৰপিছত উডৰ পিছত আহিলে বোথ। এতিয়া শুনিবলৈ দুইটা শব্দ একে লগা নাই কাৰণে তাৰ পিছৰ বাৰ আমি বি দি দিলোঁ। তাৰপিছত আহিলে ষ্টুড। এতিয়া উডৰ লগত ষ্টুডৰ শব্দটো উচ্চাৰণটো অলপ মিলিছে কাৰণে নেক্সট আকৌ আহিলে কুড, কুড উড ষ্টুড গোটেইকেইটা মিলিছে সেইকাৰণে আকৌ মই ইয়াত এ দিম। নেক্সট আণ্ডাৰ গ্ৰ'থ, এই আণ্ডাৰ গ্ৰ'থটো বোথৰ লগত মিলিছে কাৰণে আকৌ মই ইয়াত দিম বি। সেই গতিকে ইয়াৰ ৰাইমিং স্কিমটো কি হৈ যাবগৈ এ বি এ বি। তোমালোকে নেক্সট ষ্টেঞ্জাটো চালেও কথাষাৰ স্পষ্ট হ'বা। নেক্সট ষ্টেঞ্জাটো চোৱা ৰাইমিং স্কিমটো কি হ'ব তেতিয়া তোমালোকে ধৰিব পাৰিবা। ইয়াত চোৱা প্ৰথমতে লিখা আছে ফেয়াৰ, তাৰপিছত ক্লেইম, তো এইটোক এ দিলোঁ। নেক্সট দিলোঁ বি, শুনিবলৈ যিহেতু একে লগা নাই। ফেয়াৰ তাৰপিছত ৱেৰ, গতিকে এইটো শুনিবলৈ অলপ একেই লাগিছে সেইকাৰণে এ দিলোঁ। আকৌ ডেয়াৰ, আকৌ শুনিবলৈ একে লাগিছে প্ৰথমটোৰ দৰে। তাৰপিছত ছেম, ক্লেইম ছেম, অৰ্থাৎ এইটো বি হ'ল। অৰ্থাৎ আমি ৰাইমিং স্কিমটো কি পাইছোঁ এ বি এ বি। মনত থ'বা। গতিকে ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো। ইয়াৰ নেক্সট ভিডিঅ'ত মই এই কবিতাটোৰ পয়েটিক ডিভাইচসমূহৰ বিষয়ে এটা আলোচনা কৰি দিম। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।